Hi, hello friends, my YouTube channel Dhamal Vlog Boy. আজি আকৌ আমি গৈ আছো মোবাইল কিনিবলৈ তেনেহলে ভিডিওটো শেষলৈকে চাব আৰু ভাল লাগিলে লাইক সাবস্ক্ৰাইব কৰিব নাপাহৰিব তেনেহলে বলক ভিডিওটো আৰম্ভ আমি পথাই খুচকাই গৈ আছো আৰু অকমান দূৰ পালে আৰু টেম্পো ষ্টেণ্ড পাম তাৰ পৰা দেখাই আছো আপোনালোকক আহি পাই গলো পকা ৰাস্তা আৰু গৈ আছো গাড়ী অকমান আগত গাড়ী আছে চাগে আৰু ইয়াতে ক্ৰিকেট খেল চলি আছে কালি পৰা চলি আছে বাৰু কালিলৈকে চলিব ৰব চাব বেক কেমেৰা ৰাতিহে হয় খেলটো লাইট চাইট পুৰা লগাই থৈ দিছে কালি আহিছিলো আৰু চাবলৈ দুটামান আহিম বুলিয়ে কৈ আছে কালিলৈ খেল চাবলৈ লগৰ কেইটামানে গৈ গাড়ীত উঠিয়ে গ'ল গাড়ী ৰখাই থৈ দিছে আমি গ'লে হয় আৰু গাড়ীত উঠিলোঁ আৰু এতিয়া গৈ আছোঁ আপোনালোকে ভিডিওটো শেষলৈকে চাব আৰু ভাল লাগিলে লাইক সাবস্ক্ৰাইব কৰিব নাপাহৰিব পালোৱে আৰু বেছি দূৰ নাই আমনিয়ে লাগিছে গাড়ীত বহি বহি গাড়ীৰ পৰা নামি গ'লোঁ আৰু মাস্ক কিনি লওঁ তাৰপিছত যাম দেখুৱাই আছোঁ আপোনালোকক মাস্ক কিনি ল'লোঁ আৰু এতিয়া গৈ আছোঁ লগৰকেইটা কিবা কিবি খাই আছে বাৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব বঢ়িয়া লাগিব ভিডিঅ'টো গৈ আছোঁ খোজকাঢ়ি আৰু মাস্কটো লগাই থ'লে কোনে কৈছে এইটো গম নাপাওঁ বাৰু খোজকাঢ়ি গৈ আছোঁ মোবাইল শ্বপলৈ নাই পোৱা আৰু দূৰ আছে অলপ বলক পাই মেলি দেখুৱাম মোবাইলৰ টেম্পাৰখন চেঞ্জ কৰিলে অকণ বেয়া হৈ আছে মোবাইলটো ইয়াৰ পৰা কিনিছিলোঁ তেনেহ'লে বলক টেম্পাৰটো চেঞ্জ কৰি লওঁ টেম্পাৰখন লগোৱা হৈ গ'ল মোবাইলটো চাবও ভাল লাগিছে এতিয়া বেলেগ শ্বপত গৈ আছোঁ মানে মোবাইল চোবাইল নিকিনা আগতে কাপোৰ চাপোৰে কিনিলোঁ মানে লংপেণ্ট এটা কিনিলোঁ তাৰপৰা এখন গৈ আছোঁ আৰু মোবাইল শ্বপলৈ গাঁৱত বিয়া এখন আছে মানে সেইকাৰণে কাপোৰটো কিনিব মানে লংপেণ্টটো কিনি লৈছোঁ কাৰণ নতুন কিনি গ'লে ভাল লাগে মোক ইয়াতে মোবাইল নহয় বাইক কিনিবহে মন গৈছে আৰু চাই ঘূৰি এতিয়া মোবাইল এটা পচন্দ হৈছে বাৰু বলক চাই লওঁ
মোবাইল চোবাইল লোৱা হৈ গ'ল, কেছ দিয়া হৈ গ'ল। মই কৈছোঁ বেক কেমেৰা দেখিছোঁ আৰু কেমেৰা কেনেকুৱা, কেমেৰা কোৱালিটি দেখুৱাই আছোঁ। ৰ'ব আপোনালোকক বাহিৰত গৈ লওঁ। কেমেৰা কোৱালিটি চাওক কিমান ধুনীয়া আছে, আৰু এইটো চাব পৰাই লৈছোঁ MIৰ পৰা। এই কেমেৰা কোৱালিটি বহুত ভাল আছে, আৰু বেক কেমেৰা চাওক কেনেকুৱা লাগে, ধুনীয়া আছে কেমেৰা কোৱালিটি ধুনীয়া আছে একদম। লোৱা হৈ গ'ল, এতিয়া ঘৰ গৈ আছোঁ। আৰু মোবাইল আছিলোঁ, তাৰপিছত কাপোৰ চাপোৰ ল'লোঁ। মোৰ মোবাইলটো থৈ দিছোঁ, নতুন মোবাইলে ভিডিঅ' বনাই আছোঁ। মোৰ মোবাইলটোতো থৈ দিছোঁ, মোৰ মোবাইলত ইমান ভাল নহয় বুলি থৈ দিছোঁ মোবাইলটো। নতুন মোবাইলে ভিডিঅ' বনাই ভাল লাগিছে, আৰু মোবাইলটো হালকা, ইমান গধুৰ নহয়। ভিডিঅ'টো ইমানতে সামৰোঁ, আৰু ভাল লাগিলে লাইক ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তেনেহ'লে ইমানতে ভিডিঅ'টো সমাপ্ত কৰোঁ।